নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জ্ঞানমালিতালৈ। প্ৰিয় দৰ্শক আজি আপোনালোকক ক'বলৈ লৈছো ভগৱান শ্ৰীকৃষ্ণৰ এনেকে মহামন্ত্ৰ যিটো মন্ত্ৰ জপ কৰিলে আপোনাৰ সুখ শান্তি আৰু সমৃদ্ধিৰ আগমন ঘটিব। প্ৰিয় দৰ্শক হিন্দু শাস্ত্ৰসমূহত মহামন্ত্ৰৰ মৰ্যাদা পোৱা শ্লোকসমূহৰ ভিতৰত অন্যতম হৈছে হৰে কৃষ্ণ মন্ত্ৰ। কলিযুগৰ নানা বিপদ আৰু দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ আৰু নিজকে সুখ শান্তিৰে সমৃদ্ধ কৰি ৰাখিবলৈ এই মন্ত্ৰ জপ কৰাৰ অৱশ্যেই প্ৰয়োজন। মনত পূৰ্ণ বিশ্বাস ৰাখি নিয়মিত এই মন্ত্ৰ জপ কৰিলে এই মন্ত্ৰৰ গুণ আৰু সুফল হৈ পৰে অপৰিসীম। এই মন্ত্ৰই মানুহৰ মন আৰু মগজুক শান্ত কৰে, মানুহৰ মনৰ দুশ্চিন্তা দূৰ কৰে। এই মন্ত্ৰ জপ কৰাৰ ফলত মস্তিষ্কৰ বিকাশ ঘটে, বুদ্ধি তীক্ষ্ণ হয়, লগতে স্মৃতি শক্তিৰ বিকাশ ঘটে। এই মন্ত্ৰ জপ কৰাৰ ফলত মনৰ পৰা ভয় দূৰ হয়। মানুহে জীৱনৰ প্ৰকৃত অৰ্থ বুজিব পাৰে এই মন্ত্ৰৰ দ্বাৰা। এই মন্ত্ৰ জপ কৰাৰ ফলত পৰিয়ালত সুখ শান্তি ভৰি পৰে, কিয়নো এই মন্ত্ৰ জপ কৰিলে মানুহৰ আশে পাশে ধনাত্মক শক্তিৰ বৃদ্ধি হয়। এই মন্ত্ৰ যিয়ে নিয়মিত জপ কৰে তেওঁলোকৰ মনৰ মাজত এক অদ্ভুত পৰিৱৰ্তন আহে। সেয়া হৈছে তেওঁলোকে পাপ কৰ্মৰ পৰা নিজকে বিৰত ৰাখে। সেই লোকৰ বিবেক আৰু বুদ্ধি সদায় কুকৰ্মৰ পৰা বহু দূৰৈত অৱস্থান কৰে আৰু এই পৰিৱৰ্তন মাত্ৰ এক মাহৰ ভিতৰতে দেখিবলৈ পোৱা যায়। এই মন্ত্ৰ জপ কৰি জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হ'ব পাৰি। শাস্ত্ৰত কোৱা হৈছে যে মৃত্যুৰ পিছত আত্মাই এক শৰীৰৰ পৰা ওলাই গৈ অইন এক শৰীৰত বাস লয়। যেনেদৰে পুৰণি কাপোৰ খুলি নতুন কাপোৰ এখন পিন্ধা হয় আৰু এই চক্ৰ বাৰ বাৰ এক আত্মাৰ সৈতে পুনৰাবৃত্তি হৈ থাকে। আৰু এই জন্ম মৃত্যুৰ পুনৰাবৃত্তি চক্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে হৰে কৃষ্ণ মন্ত্ৰ প্ৰতিদিনে জপ কৰা বাঞ্ছনীয়। ভগৱান শ্ৰীকৃষ্ণৰ এই 16টি বৰ্ণৰে লিখা এই মন্ত্ৰফাঁকিত আছে মাত্ৰ 3টা শব্দ। সেয়া হৈছে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এই মন্ত্ৰৰ দ্বাৰা ভগৱান বিষ্ণুৰ 2টি অৱতাৰ শ্ৰী ৰাম আৰু শ্ৰীকৃষ্ণৰ শক্তিক তুলি ধৰাৰ চেষ্টা কৰা হৈছে আৰু এই মন্ত্ৰৰ আটাইতকৈ শক্তিশালী ৰূপ দুটিক জপ কৰিলে বৰ্তমানত কলি যুগত বহু বেছি ফল পোৱা যায়। গতিকে সেই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই। প্ৰিয় দৰ্শক আজিলৈ ইমানেই। এই কথাখিনি যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ আগবাঢ়ি যোৱাত সহায় কৰিব। লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি এটা কমেণ্ট কৰিব। প্ৰিয় দৰ্শক পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।